নমস্কাৰ। আজি আপোনালোকৰ মাজত আকৌ আহিছোঁ কথা ৰামায়ণৰ আন এটি অধ্যায়লৈ। এই অধ্যায়টোত আমি আলোচনা কৰিম ঋষিমুনি বিশ্বামিত্ৰৰ বিষয়ে। এতিয়া যোৱা অধ্যায়ত আমি আলোচনা কৰিলোঁ দশৰথ ৰজাৰ তিনিওগৰাকী ৰাণীৰ পুত্ৰ সন্তান জন্ম হ'ল আৰু লাহে লাহে তেওঁলোক ডাঙৰো হ'ল। ৰজাৰ এই সন্তানসকলৰ যোগ্যতা দেখি, সকলো ফালৰ পৰা যোগ্যতা দেখি, মানে এজন ৰাজকুমাৰৰ গাত থাকিবলগীয়া সকলো গুণ দেখি ৰজা দশৰথৰ লগতে তেওঁৰ ৰাজ্যৰ সকলো প্ৰজা আনন্দিত। আৰু এনেকৈ পুত্ৰসকলৰ কথা ভাবি এদিন ৰাজসভাত বহি থাকোঁতে হঠাৎ এদিন দুৱৰীয়ে খবৰ দিলে যে তেখেতৰ ৰাজসভাৰ সন্মুখত, তেখেতৰ ৰাজপ্ৰসাদৰ সন্মুখত ঋষিমুনি বিশ্বামিত্ৰ আহি ৰৈ আছে। আৰু বিশ্বামিত্ৰৰ নাম শুনি ৰজা দশৰথ অতি আচৰিত হ'ল হঠাৎ উপস্থিত হোৱাৰ বাবে, আৰু তেখেতে নিজেই আগবঢ়াবৰ কাৰণে ওলাই গ'ল। ইয়াৰ কাৰণটো হ'ল বিশ্বামিত্ৰ ঋষিক সকলোৱে সমীহ কৰিছিল, তেখেত যথেষ্ট খঙাল আছিল আৰু তপস্বী ঋষি আছিল, তেখেতে সকলোৱে ভয় কৰিছিল। সেইবাবে কিবা ভুল ত্ৰুটি হ'ব পাৰে বা কিবা অভিশাপত ভুগিব লাগিবও পাৰে, সেই বুলি ভাবি ৰজা দশৰথ নিজেই তেখেতক আগবঢ়াবলৈ ওলাই গ'ল। এতিয়া আজি এই অধ্যায়টোত আমি আলোচনা কৰিম ঋষিমুনি বিশ্বামিত্ৰৰ বিষয়ে। বিশ্বামিত্ৰ ঋষিৰ পূৰ্বে আছিল এজন ৰজা। তেখেত এজন প্ৰবল পৰাক্ৰমী মহা তেজস্বী ৰজা আছিল। আৰু কেনেকৈ তেখেত ৰজাৰ পৰা এজন মুনিলৈ ৰূপান্তৰিত হ'ল, এই অধ্যায়টোত সেই বিষয়ে আলোচনা কৰা হ'ব। বিশ্বামিত্ৰ ঋষি নিজৰ সৈন্য সামন্ত লৈ ঘূৰি ফুৰোঁতে এদিন বশিষ্ঠ মুনিৰ আশ্ৰমত গৈ ওলাল। আৰু বশিষ্ঠ মুনিও এজন প্ৰবল তপস্বী মুনি আছিলে। তেখেতে অৰণ্যৰ মাজত বাস কৰিছিলে এখন আশ্ৰম পাতি। এনেকৈ এই বশিষ্ঠ মুনিৰ আশ্ৰমত বিশ্বামিত্ৰ ৰজা গৈ ওলাল সৈন্য সামন্তৰ সৈতে। সুধিলে যে আমি সৈন্য সামন্তৰ সৈতে আহিলোঁ, এতিয়া অলপ জিৰণি ল'ব বিচাৰোঁ, আপোনাৰ কিবা অসুবিধা হ'ব নেকি? তেতিয়া বশিষ্ঠ মুনিয়ে ক'লে যে আপুনি নিজৰ ইচ্ছামতে ইয়াত থাকিব পাৰে, আমাৰ একো অসুবিধা নহয়, আমি আপোনাক যেনেকুৱাকৈ পাৰোঁ অপ্যায়ন কৰিম, শুশ্ৰূষা কৰিম। সেইমতে ৰজাই বিশ্ৰাম কৰিলে, মানে আৰাম কৰিলে। আৰু ঋষিমুনিয়ে যথাসময়ত সুন্দৰকৈ, কোনো অভাৱ নোহোৱাকৈ ৰজাৰ গোটেই সৈন্য সামন্তসকলক ধুনীয়াকৈ খাদ্য যোগান কৰিলে, শুশ্ৰূষাত কোনো ধৰণৰ ভুল ত্ৰুটি নাৰাখিলে। তেতিয়া বিশ্বামিত্ৰ ৰজা আচৰিত হ'ল যে মই এজন ৰজা আৰু এই জংঘলৰ মাজত বাস কৰা এজন মুনি, কিন্তু মোৰ ৰাজপ্ৰসাদত যেনেকুৱা ধৰণৰ কাৰবাৰ চলে বা যেনেকুৱা ধৰণৰ খানা পিনা চলে, এখেতেৰচোন এই জংঘলৰ মাজত যেনেকুৱা কোনো গুণে কম নহয়, কেনেকৈ এইবোৰ সম্ভৱ হ'ল? আৰু যাবৰবোৰত এই কথাটোকে বিশ্বামিত্ৰ ৰজাই বশিষ্ঠ মুনিক সুধিলে যে মুনিবৰ, এটা কথা সোধোঁ, আপুনি বেয়া নাপাব? ইমানবোৰ আপোনাৰ কাৰণে কেনেকৈ সম্ভৱ জংঘলৰ মাজত ইমানবোৰ মোৰ সৈন্য সামন্তক খাদ্য যোগান ধৰা? আপোনাৰ একো অসুবিধা হোৱা নাই নেকি? তেতিয়া বশিষ্ঠ মুনিয়ে নিজৰ পোহনীয়া গাই এজনী আনি দেখুৱালে। আৰু গাইজনীৰ নাম আছিল সবলা। বশিষ্ঠ মুনিৰ সবলা নামৰ এজনী গাই আছিল। আৰু সেই গাইজনীৰ পৰাই ৰজাই মুনিয়ে বশিষ্ঠ মুনিয়ে সকলো ধৰণৰ বস্তু পাইছিল। তেখেতৰ পূজাৰ যোগাৰেই হওক বা খাদ্য সম্পত্তি, সকলো ধৰণৰ বস্তু পাইছিল। আৰু গাইজনীক দেখি ৰজা আচৰিত হ'ল, লগতে ভাবিলে যে এনেকুৱা এজনী গাই জংঘলৰ মাজত মুনিৰ ওচৰত কি দৰকাৰ? একোতো দৰকাৰ নাই, তেখেত এজন মুনি, আশ্ৰম পাতি বাস কৰিছে, ভগৱানক উপাসনা কৰে, তেখেতক এনেকুৱা সম্পত্তি দিব পৰা এজনী গাই কি দৰকাৰ? এই গাইজনী মোৰ ওচৰতহে দৰকাৰ। কাৰণ যেতিয়া ৰজাৰ ওচৰত এইজনী গাই থাকিব, প্ৰজাক যেতিয়াই যি লাগে তেতিয়াই দিব পৰা যাব। যিয়ে নাভাবক কিয়, মুঠতে
বিশ্বামিত্ৰ ৰজাই বশিষ্ঠ মুনিক ক'লে যে এই গাইজনী মোক দিয়ক, কাৰণ ইয়াত থাকিলে ইয়াৰ সৎব্যৱহাৰ নহয়, এইজন ৰজাৰ ওচৰতহে যোগ্য, ৰজাৰহে যোগ্য এই গাইজনী। এতিয়া বশিষ্ঠ মুনি অমান্তি হ'ল, কোনো কাৰণত নিদিয়ে, আৰু বিশ্বামিত্ৰ ৰজাও সহজে এৰি দিয়া ভকত নহয়, মানে মোক লাগিব বুলি কৈছোঁ লাগিবই, এনেকৈ বহুত প্ৰলোভন দিলে কিন্তু নিদিয়ে। শেষত বিশ্বামিত্ৰ ৰজাই উপায় নাপায় নিজৰ সৈন্য সামন্তক বল প্ৰয়োগ কৰি হ'লেও গাইজনী নিবৰ কাৰণে ক'লে, আদেশ দিলে। এতিয়া গাইজনী কোনো কাৰণত নাযায়, কাৰণ তেওঁতো এলা পেচা গাই নহয়, 2-1 লিটাৰ গাখীৰ দিয়া, তেওঁ মুনিৰ আশ্ৰমত থকা গাই, অক্ষয় সম্পত্তি, যাক যেতিয়াই যি লাগে তেতিয়াই দিব পাৰে, সেনেকুৱা এজনী গাই নিজৰ মালিকক এৰি নাযায়। আৰু গাইজনী আচৰিত হ'ল যে বশিষ্ঠ মুনিয়ে এবাৰো ৰাখিবৰ কাৰণে যত্ন কৰা নাই। তথাপিতো গাইজনীয়ে টানা আজোৰা কৰি এবাৰ সৈন্যসকলৰ হাতৰ পৰা মুকলি হৈ বশিষ্ঠ মুনিৰ ওচৰত আহিল। আহি এক কাতৰ দৃষ্টিৰে মুনিৰ ফালে চালে, মানে তেওঁ মুনি গতিকে গাইজনী চকুৰ ভাষা বুজি পায় আৰু গাইজনীয়েও মুনিৰ কথা বুজি পায়। তেতিয়া গাইজনীয়ে মানে এনেকুৱাকৈ চালে যে মোক কিহৰ কাৰণে এবাৰো বচাব খোজা নাই, আৰু সেই কথাটোত মুনিয়ে ক'লে যে ৰজাৰ সৈন্যক পৰাস্ত কৰিব পৰাকৈ এক অক্ষয় সেনাৰ সৃষ্টি কৰা। আৰু তৎমুহূৰ্ততে কি কৰিলে গাইজনীয়ে, ৰজাৰ সৈন্যতকৈ 2 গুণ পৰাক্ৰমী সৈন্য, সমান সংখ্যৰ সৈন্য উলিয়াই দিলে, আৰু যুদ্ধ হ'ল ৰজাৰ সৈন্য আৰু গাইজনীয়ে উলিওৱা মুনিৰ সৈন্যৰ মাজত। ৰজাৰ সৈন্য পলাই যাবলগীয়া অৱস্থা হ'ল। শেষত যুদ্ধত হাৰি ৰজাই লাজে অপমানে গুচি গ'ল। যদিও ৰজা যুদ্ধত হাৰি গুচি গ'ল, তথাপি কিন্তু এই অপমানটো সহ্য কৰিব নোৱাৰিলে যে এজন মুনিয়ে, বশিষ্ঠ মুনিৰ দৰে এজন মুনিয়ে তেখেতক হৰুৱালে, আৰু তাৰ কাৰণে তেওঁ নিজৰ পুত্ৰসকলৰ এজনক ৰাজ্যভাৰ অৰ্পণ কৰি হিমালয়ৰ ফালে গুচি গ'ল, আৰু হিমালয়ৰ এটা নিৰ্জন গুহাত তেখেতে তপস্যা কৰিবলৈ আৰম্ভ কৰিলে মহাদেৱক। আৰু বিশ্বামিত্ৰ ৰজাৰ তপস্যাত মহাদেৱ সন্তুষ্ট হ'ল, আৰু জানেই আমাৰ ভোলানাথ সহজ সৰল, সকলোকে বৰ দিয়ে, তপস্যা কৰিলেই হ'ল দেখা দিয়ে। এনেকৈ বিশ্বামিত্ৰ ৰজাৰ তপস্যাত তেখেত তুষ্ট হ'ল, আৰু দেখা দি ক'লে যে তোমাৰ তপস্যাত মই তুষ্ট, এতিয়া কি বৰ লাগে কোৱা। আৰু সেই সময়ত বিশ্বামিত্ৰ ৰজাও প্ৰতিশোধৰ কাৰণে এনেকুৱা অন্ধ আছিল যে বেলেগ বৰ নোখোজি কেৱল বান, মানে ধনুকাৰ। সেই সময়ত কাঁড়বিলাক আকৌ বৰ ডেঞ্জাৰাছ আছিল, যে সৰ্পবান, কেৱল সাপ ওলাব, অগ্নিবান, সেই বানডাল মাৰি দিলে জুই ওলাব, এনেকুৱা ধৰণৰ বান আৰু অস্ত্ৰ শস্ত্ৰ, বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ বৰ হিচাপে খুজিলে, আৰু শিৱয়ো তথাস্তু বুলি কৈ গুচি গ'ল। এতিয়া সেই বৰ পাই, বান বা অস্ত্ৰ শস্ত্ৰ পাই ৰজাৰ গাত মানে তৎ নাই বিশ্বামিত্ৰ ৰজাৰ, আৰু মানে তেওঁ ভাবিছে এইবাৰ ক'ত যাব বশিষ্ঠ মুনি মোৰ হাতৰ পৰা, শিৱৰ পৰা বৰ লৈ আহিছোঁ মই, এইবাৰ ক'ত যাব। আহিয়ে কোনো কথা নাই বাৰ্তা নাই, বশিষ্ঠ মুনিৰ আশ্ৰম এফালৰ পৰা জ্বলাই গ'ল, তাত থকা পশু পক্ষী আধা পুৰি মৰিলে, আধা পলাই পতং দিলে। আৰু এনেকুৱা হোৱা দোৱা লগাত মুনি তপস্যাৰ পৰা উঠি আহিল, আহি দেখে যে বিশ্বামিত্ৰৰ এই কাণ্ডত মানে বশিষ্ঠ মুনি আচৰিত হ'ল, লগতে মনত বৰ দুখ পালে, তথাপি একো নকৈ মনে মনে চাই থাকিল কিনো কৰে। তাৰপিছত লাহেকৈ কি কৰিলে, বিশ্বামিত্ৰ ৰজাই মুনিক উদ্দেশ্যি ধনুকাৰ মাৰিব আৰম্ভ কৰিলে, আৰু মুনিৰ হাতত, বশিষ্ঠ মুনিৰ হাতত এডাল দণ্ড আছিলে, সেই দণ্ডডালক ব্ৰহ্মদণ্ড বুলি কয়, আৰু সেই ব্ৰহ্মদণ্ডডালৰ প্ৰভাৱত মুনিৰ একো নহ'ল। ৰজাই যিমানেই কাঁড় মাৰে, যিমানেই অস্ত্ৰ শস্ত্ৰ মুনিৰ গালৈ নিক্ষেপ কৰে, এইবোৰ কি হয়, মুনিৰ ওচৰ নাপাওঁতে জ্বলি ভস্ম হৈ যায়, জ্বলি পুৰি শেষ হৈ যায়। আৰু এনেকৈ মাৰি মাৰি কাঁড়বোৰ শেষ হ'ল, অস্ত্ৰ শস্ত্ৰ শেষ হ'ল। শেষত
এপাত অস্ত্ৰ হৈছেগৈ ব্ৰহ্মাস্ত্ৰ। সকলো অস্ত্ৰৰ ওপৰত এই অস্ত্ৰপাত হৈছে ব্ৰহ্মাস্ত্ৰ। আৰু বিশ্বামিত্ৰ ৰজাই হিতাহিত জ্ঞান হেৰুৱাই ব্ৰহ্মাস্ত্ৰপাত বশিষ্ঠ মুনিৰ গালৈ নিক্ষেপ কৰিলে। কিন্তু মুনিৰ হাতত থকা ব্ৰহ্মদণ্ডডালৰ কাৰণে কি হ'ল, ব্ৰহ্মাস্ত্ৰই একো কৰিব নোৱাৰিলে। ব্ৰহ্মাস্ত্ৰডালো জ্বলি শেষ হৈ গ'ল। আৰু তেতিয়া ৰজা আচৰিত হ'ল যে ব্ৰহ্মাস্ত্ৰ এই অস্ত্ৰপাত দেখিয়ে দেৱতা হওক বা যিয়েই নহওক সকলোৱে ভয় কৰে, কিন্তু মুনিৰ একো নহ'ল। তেতিয়া কি ৰজাই নিজে এইবাৰ পৰাজয় স্বীকাৰ কৰিলে যে হয়, মোৰ আচলতে এনেকুৱা ধৰণৰ যুদ্ধবিদ্যাইদি বা অস্ত্ৰ শস্ত্ৰইদি একো কৰিব নোৱাৰি। ক্ষত্ৰিয়ৰ অস্ত্ৰ শস্ত্ৰৰ কোনো মূল্য নাই। আৰু তেওঁ মনে মনে ভাবিলে যে শিৱই ভোলানাথে মোক ছলনাহে কৰিলে, কাৰণ মুনিয়ে এডাল মাত্ৰ ব্ৰহ্মদণ্ড লৈয়ে মোৰ সকলো অস্ত্ৰ শস্ত্ৰ নাশ কৰি পেলালে। গতিকে মই ব্ৰহ্ম ঋষি হোৱাৰ বাহিৰে মোৰ আৰু কোনো উপায় নাই বুলি ঋষি আকৌ দক্ষিণৰ ফালে ঋষি মানে মুনি আকৌ ৰজা বিশ্বামিত্ৰ ৰজা আকৌ দক্ষিণৰ ফালে গতি কৰিলে। এইবাৰ তেওঁৰ উদ্দেশ্য হৈছে কি, এজন ব্ৰহ্ম ঋষি হোৱাৰ। ব্ৰহ্ম ঋষি হিচাপে যেতিয়ালৈকে স্বীকৃতি নাপায় তেতিয়ালৈকে এইবাৰ তেখেতে তপস্যাই কৰি থাকিব, কঠোৰ তপস্যাত মগ্ন হ'ব। আৰু এনেকৈ যাই তেখেতে বছৰ পাছত বছৰ ধৰি তপস্যাই কৰি থাকিল যেতিয়ালৈকে ব্ৰহ্ম ঋষি নহয়। এনেকৈ তপস্যা কৰি থাকোঁতে বহু বছৰ পিছত এবাৰ ব্ৰহ্মাৰ আৱিৰ্ভাৱ ঘটিল। আৰু ব্ৰহ্মাই ক'লে যে তোমাৰ তপস্যাত সন্তুষ্ট হৈছোঁ, তোমাক মই ৰাজৰ্ষি বৰ দিলোঁ। এই ৰাজৰ্ষি বৰটো হৈছে কি, সকলো ৰজাৰ ওপৰত যিজন ৰজা তেখেতক ৰাজৰ্ষি বোলে। কিন্তু বিশ্বামিত্ৰ ৰজা সন্তুষ্ট নহ'ল যে মই ইমান দিন তপস্যা কৰিলোঁ, কঠোৰ তপস্যা কৰিলোঁ, আৰু ব্ৰহ্মাদেৱে মোক কেৱল ৰাজৰ্ষি বৰ দিহে গুচি গ'ল। কাৰণ ব্ৰহ্মাই তেখেতক ক'লে যে তোমাৰ তপস্যা সফল হৈছে, তোমাক মই ৰাজৰ্ষি বৰ দিছোঁ, এই বুলি কৈ ব্ৰহ্মা অন্তৰ্ধান হৈ গ'ল। আৰু বিশ্বামিত্ৰ ৰজাই ভাবিলে ৰাজৰ্ষি বৰেৰে মই কি কৰিম, কাৰণ ক্ষত্ৰিয়ৰ অস্ত্ৰ শস্ত্ৰৰ কোনো মূল্যই নাই, য'ত নেকি এডাল মাত্ৰ ব্ৰহ্মদণ্ড লৈয়ে এজন ব্ৰহ্ম ঋষিয়ে সকলো অস্ত্ৰ শস্ত্ৰ নাশ কৰি দিব পাৰে। গতিকে মই ব্ৰহ্ম ঋষি হ'বই লাগিব বুলি ইয়াৰ পিছতো আৰু কঠোৰ তপস্যা কৰি থাকিল। এনেকৈ তপস্যা কৰোঁতে অৱশেষত বিশ্বামিত্ৰ ৰজাই তপস্যাত সফল হ'ল আৰু ব্ৰহ্ম ঋষি হিচাপে স্বীকৃতি পালে। আৰু তেতিয়াৰ পৰাই বিশ্বামিত্ৰ ঋষি সকলো ঋষিমুনিৰ মাজতে অতি খঙাল ঋষি বুলি জনাজাত। আৰু তেওঁ সকলোৱে ভয় কৰে, সমীহ কৰে। এয়া মই দেখা নাছিলোঁ, কিন্তু বা আপোনালোকেও দেখা নাই, কিতাপত পঢ়িব পাইছে, আপোনালোকেও পঢ়িব পাইছে, ময়ো পঢ়িব পাইছোঁ। আৰু এইটোও পঢ়িব পাইছোঁ যে বিশ্বামিত্ৰ ঋষিয়ে তেখেতৰ তপস্যাৰ বলত এখন পৃথককৈ ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল, এজন পৃথক ব্ৰহ্মাৰ সৃষ্টি কৰিছিল, আৰু এখন পৃথক ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল। তাত তৰাৰ সৃষ্টি কৰিছিল, বিভিন্ন গ্ৰহৰ সৃষ্টি কৰিছিল। আৰু যেতিয়া দেৱতাসকলে ভয়ত তেখেতক কাকুতি মিনতি কৰাতহে তেখেতে সেই কাৰ্যৰ পৰা বিৰত আছিল। তেখেতৰ তপস্যাৰ প্ৰভাৱ ইমান আছিল, সেইকাৰণে বিশ্বামিত্ৰ ঋষিক সকলোৱে ভয় কৰিছিল। আৰু যাৰ ফলত দশৰথ ৰজাই নিজেই তেখেতক অভ্যৰ্থনা জনাবলৈ আদৰি আনিবলৈ উঠি গুচি গৈছিল। আৰু যাই নহওক, ভিডিঅ'টো যিমান পাৰি সৰু কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু পৰা নাই। হয়তো অহা খণ্ডত আৰু অলপ সৰু কৰিবৰ কাৰণে চেষ্টা কৰিম। আজি এই খণ্ডত এতিয়া সামৰিলোঁ। অহা খণ্ডত তৃতীয় অধ্যায়ত আকৌ এটা নতুন বিষয় লৈ আহিম। এজন ত্ৰিশংকু দিনৰ কথা বুলি এটা নতুন অধ্যায় লৈ আহিম। আজি এইখিনিতে সামৰিছোঁ।